প্ৰতিটো বিষয়ত নম্বৰ দিয়া হ'ব মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থী সকলো আজি স্পষ্ট হ'ব চৰকাৰে গঠন কৰি দিয়া দুইখন কমিটিয়ে ইতিমধ্যে শিক্ষামন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিছে আৰু শিক্ষামন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ দুইখন প্ৰতিবেদন দাখিল কৰিছিল আৰু এই প্ৰতিবেদনৰ ভিত্তিতে চূড়ান্ত কৰা হৈছে ফলাফল প্ৰকাশৰ ফৰ্মুলা আমি পুনৰবাৰ জনাব বিচাৰিছো এটা ব্ৰেকিং নিউজ যে আজি ওলাব মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলৰ ফৰ্মুলা মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থীৰ প্ৰতিটো বিষয়ত কেনেকৈ নম্বৰ দিয়া হ'ব আজি সেই সকলোবোৰ স্পষ্ট হ'ব আৰু চৰকাৰে গঠন কৰি দিয়া দুইখন কমিটিয়ে ইতিমধ্যে শিক্ষামন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিছে শিক্ষামন্ত্ৰীয়ে মুখ্যমন্ত্ৰীক দুইখন প্ৰতিবেদন দাখিল কৰিছিল আৰু এই প্ৰতিবেদনৰ ভিত্তিতে চূড়ান্ত কৰা হৈছে ফলাফল প্ৰকাশৰ ফৰ্মুলা আৰু এই সন্দৰ্ভত অধিক জানিবলৈ এই মুহূৰ্তত আমি সংযুক্ত হৈছো আমাৰ চিফ ৰিপৰ্টাৰ অনমিত্ৰ গগৈৰ সৈতে অনমিত্ৰ গগৈ মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থী প্ৰতিটো বিষয়ত কেনেধৰণে নম্বৰ দিয়া হ'ব আজি সকলো স্পষ্ট হ'ব আৰু যেহেতু ইতিমধ্যে দুইখনকৈ কমিটিয়ে শিক্ষামন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিছে আৰু শিক্ষামন্ত্ৰীয়ে মুখ্যমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিছে আৰু প্ৰতিবেদনৰ ভিত্তিত সকলো চূড়ান্ত হ'ব এই সন্দৰ্ভত আপোনাৰ হাতত কি তথ্য আছে যোৱা 25 জুনত দুইখন কমিটিয়ে তেওঁলোকৰ প্ৰতিবেদন শিক্ষামন্ত্ৰীৰ ওচৰত দাখিল কৰিছে আৰু এই প্ৰতিবেদন এই দুইখন প্ৰতিবেদন বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অনুমোদন দিলে এই যি কমিটিৰ প্ৰতিবেদনসমূহ ৰাজহুৱা কৰিব কি আৰ্জি লৈ এইবাৰ তেওঁলোকে হায়াৰ ছেকেণ্ডাৰী বা মেট্ৰিকত ৰিজাল্ট দিব ছাত্ৰ ছাত্ৰীসকলৰ নম্বৰ কিদৰে মূল্যাংকন কৰা হ'ব এই সকলোবিলাক দিশ এই প্ৰতিবেদনত উল্লেখ আছে আৰু মুখ্যমন্ত্ৰীৰ অনুমোদন পোৱাৰ লগে লগে শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে আজি এক সংবাদমেল যোগে এই সকলোবোৰ তথ্য ৰাজহুৱা কৰিব এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে এইবাৰ কোভিডৰ কাৰণে যেতিয়া মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা বাতিল কৰা হৈছিলে তেতিয়া ৰাজ্য চৰকাৰে 19 জুনত দুখনকৈ সমিতি গঠন কৰিছিলে তাৰে এখন সমিতিৰ অধ্যক্ষৰ দায়িত্বত আছিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অলক কুমাৰ বুঢ়াগোহাঁই আৰু আনখন সমিতি যিখন সমিতি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ যি মডেলটিহে চাইছে সেই